তো হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। আজি আমি ওলাইছোঁ বিশ্বৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহামৃত্যুঞ্জয় শিৱলিংগ, আৰু এয়া আগবাঢ়িছোঁ আমাৰ যাত্ৰা। আজি ব'লক, এইবাৰৰ সৈতে মই তৃতীয়বাৰ মৃত্যুঞ্জয়লৈ গৈ আছোঁ, আৰু আজি ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোকলৈ দেখুৱাই দিওঁ। কেনে পাই জনাব। এয়া আমাৰ যাত্ৰা, লগত আছে আৰু দুজনমান। আমি গৈ আছোঁ মৃত্যুঞ্জয়লৈ। চাই যাব ভিডিঅ'টো, কেনে পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আহিব আপোনালোকেও। এয়া আমাৰ যাত্ৰা। এয়া আমি আহি পাইছোঁহি ভোমোৰাগুৰি ব্ৰিজ। চাওক কি সুন্দৰ নান্দনিক দৃশ্য। এইখন পুৰণা ব্ৰিজখন, আৰু ইফালে আছে আপোনালোকৰ নতুন ব্ৰিজখন। আহিবখন নতুন ব্ৰিজখন দেখুৱাবলৈ যত্ন কৰিম। চাই যাওক ভিডিঅ'টো। আপোনালোকেতো জানেই আমাৰ অসমত টোল গেটৰ অভাৱ নাই, আৰু এয়া দেখিছে আগত এখন টোল গেট আছে কিলোমিটাৰ আগত, তাকো দেখুৱাবলৈ যত্ন কৰিম। নিৰ্মাণ হৈ আছে, বৰ্তমান কাম সম্পূৰ্ণ হোৱা নাই, কিছুদিন লাগিব চাগৈ, তাৰপাছত সম্পূৰ্ণ হ'ব। চাই যাব। ইয়াৰ ওপৰত দেখিবলৈ পাইছে শিলঘাট, কলিয়াবৰ, বৰগুলি, এইটো ৰাস্তা দিয়ে যায়, আৰু আগলৈ সেয়া আহি পাইছোঁ আমি টোল গেট। অলপ দূৰ বাকী আছে। এইখনে হ'ল নতুনকৈ নিৰ্মাণ কৰা টোল গেট। আগতে আছিলে, তাৰপিছত উঠাই দিয়া হৈছিলে, আকৌ বৰ্তমান এতিয়া নতুনকৈ বনাই থকা হৈছে। কিছু কাম বাকী আছে। আহিব, এইফালে আহিলে আপোনালোকে পাব। এইখন কলিয়াবৰ নাপাওঁতেই ভোমোৰাগুৰি ব্ৰিজ পাৰ হৈ অলপ আগত আছে। ত' ব'লক আকৌ আগবঢ়াবলৈ। এয়া আমি আহি উপস্থিত হ'লোঁ মহামৃত্যুঞ্জয়, আৰু এয়া প্ৰৱেশদ্বাৰ। দেখিছে ইয়াত আমাক মাতি আছে পাৰ্কিঙৰ কাৰণে, কিন্তু আপোনালোকে নিশ্চিন্ত মনে থাকক, ইয়াত আহিলে পাৰ্কিঙৰ কোনো সুবিধা নাপাব। বিনামূলীয়া পাৰ্কিং, ক'তো পইচা দিব নালাগে। আপোনালোকে চিধাই যাব মন্দিৰৰ ওচৰতে পাৰ্কিং কৰিব পাৰিব গাড়ী। গৈ আছোঁ মন্দিৰৰ বহাবলৈ, তাতে আমি গাড়ী থ'ম। কিছু কথা ক'ম আপোনালোকক, চাই যাব ভিডিঅ'টো। আমি গাড়ী ৰাখিলোঁ, এতিয়া সোমাই গৈছোঁ ভিতৰ ভাগলৈ। ইয়াত ধূপ দ্বীপ জ্বলাব পাৰিব আপোনালোকে, এইখিনি জেগাতে ধূপ দ্বীপ অৰ্চনা কৰিব পাৰিব। আৰু এই সন্মুখ ভাগতে যজ্ঞ হয়, আপোনাৰ শিৱৰাত্ৰিৰ দিনা মহাযজ্ঞ হয় ইয়াত, আৰু উদ্বোধনী অনুষ্ঠানত ইয়াতে যজ্ঞ কৰা হৈছিলে 108 কুণ্ড যজ্ঞ। তাৰপাছত আৰু বাকী পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। এয়াই হ'ল মহামৃত্যুঞ্জয়। চাওক আপোনালোকে, 126 ফুট উচ্চতাৰ পৃথিৱী বৃহৎ শিৱলিংগ আকাৰৰ মন্দিৰ, আৰু ইয়াতে ধ্যান কৰি পাইছিলে আপোনাৰ আচাৰ্য ভৃগু মহাৰাজ যে ধ্যান কৰিছিলে, আৰু এই স্থান বাছনি কৰিছিলে মন্দিৰৰ বাবে। যিহেতু 2003 চনতে কাম আৰম্ভ হৈছিলে যদিও
কিছু ডিজাইন বাকী থকাৰ বাবে 2021 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক উদ্বোধন কৰা হয়। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহদেৱে আহি উদ্বোধন কৰিছিলে আৰু বাকী দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। ভিতৰ ভাগ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। এই ভিতৰলৈ সোমাই গৈছোঁ আমি। যিটো আজি ভক্তৰ ভিৰ, শাওনৰ শেষৰটো সোমবাৰে আমি আহিছোঁ ইয়ালৈ। বহুতো ভক্তৰ ভিৰ আছে, এইটো সম্পূৰ্ণ দেখুৱাব নোৱাৰিবও পাৰোঁ। ইয়াৰ ভিতৰত আছে আপোনালোকৰ শিৱলিংগ এটা, যিটো শিৱলিংগ পৌৰাণিক মতে ইয়াত 50 ফুট তলত আৰু এটা শিৱলিংগ আছে। সেই লিংগক সংযোগ কৰি ওপৰত এটা শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত এয়া দেখিছে ভিতৰ ভাগ। আৰু ইয়াতে দৈত্যগুৰু শুক্লাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি এই স্থানতে মহামৃত্যুঞ্জয় মন্ত্ৰ ধৰ্ম ৰীতি নীতিৰে পালন কৰিছিল। সেই চিন্তাধাৰাতে আচাৰ্য ভিগুগিৰি মহাৰাজে এই মন্দিৰ নিৰ্মাণৰ বাবে ঠাইখন বাছনি কৰে। আৰু ইয়াৰ ভিতৰ ভাগ দেখিছে কিমান ভক্তবৃন্দৰ ভিৰ। আহিব আপোনালোকেও চাবহি। যিহেতু এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ আকাৰত আছে, 126 ফুট এই লিংগৰ দৈৰ্ঘ্য। আৰু বাকী পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক, চাই যাওক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰিম, কম সময়ৰ ভিতৰতে দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। দেখুৱাইছোঁ মন্দিৰৰ বাহিৰভাগৰ কিছু দৃশ্য। এয়া চাওক আপোনালোকে মন্দিৰৰ বাহিৰভাগৰ দৃশ্য। মই প্ৰথমবাৰ আহোঁতে ইমানখিনি দেখা নাছিলোঁ ইয়াত, কিন্তু এতিয়া এই 2-3টা মন্দিৰ কাণে কাণে বনাইছে। কি মন্দিৰ দেখুৱাব যত্ন কৰিম, চাই যাওক ভিডিঅ'টো। ভক্তৰ ভিৰ চাওক, ইমানে ভক্ত আহিছে আজি। ভিতৰত আছেই ভিৰ। এয়া প্ৰস্থান দুৱাৰ। হেৰি কিবা কবি তো গাইজ আমি এতিয়া যাম আৰু অলপ টাইম আছোঁ আৰু তো লাইক ছাবস্ক্ৰাইব কৰি দিব চবেই। চেনেলটোৰ নাম মোৰ চেনেলটোৰ নাম জ্ঞান ব্লগাৰ্ছ আছাম। তো বেছি ছাবস্ক্ৰাইবাৰ নাই, 430টা। তাতো গৈ লাইক ছাবস্ক্ৰাইব মাৰি দিব, কমেণ্ট মাৰি দিব। আৰু ইয়াতে কিছুদিন আগতে নিৰ্মাণ কৰিছে এয়া আচাৰ্য ভিগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি। এয়া চাওক আপোনালোকে, এইজনে আছিলে আচাৰ্য ভিগুগিৰি মহাৰাজ। তেওঁৱেই এই মন্দিৰৰ ঠাই বাছনি কৰিছিলে। আৰু এইখিনি আপোনালোকে পঢ়িব, ইয়াতে লিখা আছে ধুনীয়াকৈ, পঢ়িলে বুজিব। চাওক। ইয়াৰ পৰা বিদায় ল'ম আৰু আপোনালোকক বাহিৰৰ কিছু দৃশ্যাংশ দেখুৱাই দিছোঁ। ইয়াৰ ছাইডতে আছে কিছু দোকান। আহিলে আপোনালোকে চাকি বন্তি ইয়াৰ পৰাই লৈ যাব পাৰিব। বাবাৰ নম্বৰো ওলমাই থোৱা আছে। বেছি দীঘলীয়া নকৰোঁ, আমি ইয়াৰ পৰাই ভিডিঅ'টো সামৰণি কৰিম। যদি ভাল পালে লাইক ছাবস্ক্ৰাইবাৰ কমেণ্ট এটা কৰি দিব। শেষত হৰ হৰ মহাদেৱ।